Hello everyone, good morning. মই সুমিতা আপোনালোক সকলোকে পুনৰবাৰ মোৰ এটা নতুন ৰেচিপি ভিডিঅ' লৈ স্বাগতম জনাইছো মোৰ চেনেল হিডন এছপি লৈ। আশা কৰিছো ভিডিঅ'টো শেষলৈ চাব আৰু শেষত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনে লাগিল। যিহেতু বৰষুণৰ বতৰ বেপাৰীজনে মাছ লৈ আহিলে, বজাৰত গৈ বজাৰ একো কৰিব পৰা নাই, সেয়েহে মাছৰ লগত অমিতাকে পাৰি লৈছো গছৰ পৰা। তাৰে লগত এতিয়া বনাম অমিতাৰ লগত মাছ। আৰু জুইতে বনাইছো কাৰণ বৰষুণ পৰি আছে, ঠাণ্ডা পৰিছে বৰষুণ পৰাৰ কাৰণে, সেয়েহে জুই পুৱাই ভাতকেইটা ৰান্ধি আছো। এতিয়া ভাত নহয়, আচলতে ভাতকেইটা মোৰ অলৰেডি হৈ গ'ল। এতিয়া বনাই আছো অমিতাৰ তৰকাৰী মাছৰ লগত। তেলতে আদা ৰহুন থেতালি লোৱা পেষ্টটো দি আৰু যিখিনি মই অমিতা আৰু আলু কাটি লৈছিলোঁ, অমিতা দুটা ডাঙৰকৈ কাটি দিছোঁ। তাৰপাছত অলপ লৰাই ইয়াতে সোৱাদ অনুসৰি হালধি আৰু নিমখ দিছোঁ। তাৰপাছত এইখিনি ভাজি থাকিম। অমিতাখিনি ভাজি হোৱাৰ পাছত আমি পানী ঢালিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, নিশ্চয় গম পাব মই কেতিয়া কি কৰোঁ সকলোখিনি। আৰু লৰাই ভাজি আছোঁ, নহ'লে কেৰাহীত লাগি যাব পাৰে। মই ঢাকোন লগাই দিয়া নাই, যিহেতু জুইত বনাইছোঁ। ঢাকোন লগাই দিলে হয়তো জ্বলি যাব পাৰে, কাৰণ জুইৰ তাপটো বেছি হয়। সেয়েহে মই জুইত বনোৱাৰ বাবে ঢাকোন লগাই দিয়া নাই। এনেই অকণমান লৰাই গৈছোঁ, মাজে মাজে অকণ পিছে। আচলতে জুইত বনোৱা খাদ্যবিলাক বেছি ভাল হয় খাবলৈ, কিন্তু আমি গেছতে বনাওঁ। জুইত কেতিয়াবা বনাওঁ যেতিয়া সৰহকৈ বনাব লগা হয়। আমাৰ মা আৰু মই ঘৰত দুজন মানুহ, সেয়েহে দুজন মানুহকেনো কি জুই লগাই থাকিম, সেইকাৰণে গেছতে বনাওঁ। আৰু এই গোটেইখিনি অমিতা আৰু আলু ভাজা হোৱাৰ পাছত ইয়াত দি দিছোঁ পানী। তাৰপাছত দিম ইয়াত জালুক আৰু জিৰা। জালুকৰ গুড়া বেছিকৈ আছে, জিৰা কমকৈ আছে। এই অমিতাৰ তৰকাৰীখনত জালুকৰ গুড়া যদি বেছিকৈ দিয়া যায় তেনেহ'লে সোৱাদটো অলপ বেছি হয়। আৰু জলকীয়া আপোনালোকৰ সোৱাদ অনুসৰি দি ল'ব। তাৰপাছত দেখিছে আপোনালোকে 1 চিকুটমান চৌদা খাৰ দিছোঁ, কাৰণ মোৰ তাত ক'লা খাৰ নাছিল, মানে মই জাৰ দিব নোৱাৰিলোঁ, সেয়েহে চৌদা খাৰ আছিল তাকে দি দিলোঁ। আৰু ঘুটনি মাৰি দিলোঁ অলপ গুড়া হ'বৰ বাবে। এডোখৰ হৈ থাকিলে খাবলৈ ভাল নালাগে, সেয়েহে অকণমান ঘুটনি মাৰি দিলোঁ। গোটেইখিনিও ভালদৰে ঘুটনি মাৰি দিয়া নাই, একেবাৰে গুলগুলীয়া হৈ যোৱালৈ, অলপ ডাঙৰ হোৱাকৈ আৰু অলপ গুড়ি হৈ যোৱাকৈ ঘুটনি পাত মাৰি দিছোঁ। তাৰপিছত ঘুটনি মৰাৰ পাছত মাছ দিছোঁ, আৰু মাছখিনি দিয়াৰ পাছত 5 মিনিট টাইমমান উতলাই থাকিম। 5 মিনিট পাছত আমাৰ চব্জি হৈ যাব। মাছখিনিত মানে এই তৰকাৰীৰ যি জোল, সেয়া সোমাই গ'লে খাবলৈ ভাল লাগে। সেয়েহে মই 5 মিনিটমান সময় মাছ দিয়াৰ পাছত এনেদৰে উতলাই ল'লোঁ। আৰু এয়া আমাৰ খাব পৰা হৈ গ'ল। আমি খালোঁ, খাবলৈ বিৰাট টেষ্টি আছিল। আপোনালোকেও খাই চাব। আৰু যদি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কেইদিনমানৰ আগতে হোৱা এই ৰেচিপি ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল প্লিজ লাইক কৰি দিব আৰু বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিব। তো এতিয়ালৈ যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মোৰ চেনেলত এনেকুৱা ধৰণৰ গাঁৱলীয়া নতুন ৰেচিপি পাই থাকিব, আৰু এনেধৰণৰ গাঁৱলীয়া নতুন ৰেচিপি পাই থাকিবলৈ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব, আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ আগত আপোনাৰ মোবাইলত যাবৰ বাবে। তো আজিলৈ আহিছোঁ, বাই বাই। পুনৰ লগ পাম এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে।